হয় নমস্কাৰ আপোনাক এটা চাকৰিৰ প্ৰয়োজন আছে নেকি যদি প্ৰয়োজন আছে মই আপোনাক এটা চাকৰি দিব পাৰো এতিয়া কথা হ'ল মই আপোনাক কেনেকুৱা চাকৰি দিম এই বিষয়ে জানিবলৈ মই ইউটিউব চেনেল দেৱনাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া চাকৰি বিষয়টো কোৱাৰ আগমুহূৰ্তত মই এটা বিষয়ৰ ওপৰত বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়াম যিটোৰ জৰিয়তে আপোনাক মই কেনেকৈ কি চাকৰি দিম সেই গোটেই কথাখিনি জলপটপটকৈ আপোনালোক সকলোৱে গম পাব আপুনি যদি গাঁৱত বাস কৰে আপোনাৰ ঘৰৰ বাৰীত যদি আপোনাৰ 1000 জোপা তামোল পুলি আছে তেন্তে আপুনি প্ৰত্যেকজোপা তামোলৰ পৰা বছৰেকত 1000 টকাকৈ 1000 জোপা তামোলত 10 লাখ টকা আপুনি পাবলৈ সক্ষম হয় আৰু সেই তামোল বাৰীৰ দৰাতে আপুনি পানৰ খেতি যদি কৰে তেন্তে প্ৰত্যেক দিনে যদি আপুনি 10 গুছি পান 10 টকা দৰত বিক্ৰী কৰে তেন্তে এবছৰত আপুনি প্ৰায় পান বিক্ৰী কৰি 36,500 টকা পাবলৈ সক্ষম হ'ব ইয়াৰ লগতে আপোনাৰ যদি 10জনী গাই গাহৰি আছে গড়ে 7টাকৈ যদি পোৱালি দিয়ে তেন্তে আপুনি প্ৰায় 70টা এবাৰত পোৱালি পায় তেন্তে বছৰেকত দুবাৰ যদি গাহৰি পোৱালি দিয়ে তেন্তে আপুনি 140টা গাহৰি পোৱালি এবছৰত পাবলৈ সক্ষম হয় 140টা গাহৰি যদি আপুনি প্ৰত্যেকটো গাহৰি 4000 টকাত বিক্ৰী কৰে তেন্তে আপোনাৰ গাহৰি বিক্ৰী কৰি প্ৰায় 5,60,000 টকা আপুনি বছৰেকত পাবলৈ সক্ষম হয় তাৰ লগতে আপুনি ছাগলী আপোনাৰ যদি 10জনী গাই ছাগলী আছে তেন্তে গড়ে দুটাকৈ যদি পোৱালি দিয়ে বছৰেকত 3বাৰ যদি দিয়ে তেন্তে আপুনি প্ৰায় 60টা ছাগলী পাবলৈ সক্ষম হয় প্ৰত্যেকটো ছাগলী যদি আপুনি 4000 টকা দৰত বিক্ৰী কৰে তেন্তে বছৰেকত আপুনি প্ৰায় 2,40,000 টকা ছাগলী বিক্ৰী কৰি পাবলৈ সক্ষম হ'ব তাৰ লগতে মাছ আপোনাৰ ঘৰৰ বাৰীত যদি সৰু পুখুৰী এটা আছে তাতে যদি আপুনি মাছ উৎপাদন কৰি বছৰেকত 10 কুইণ্টেল মাছ 250 টকা কেজি দৰত যদি বিক্ৰী কৰে তেন্তে আপুনি মাছ বিক্ৰী কৰিও প্ৰায় 2,50,000 টকা বছৰেকত পাবলৈ সক্ষম হ'ব তাৰ লগতে কুকুৰা আপোনাৰ যদি গাই কুকুৰা 10জনী আছে তেন্তে প্ৰত্যেকজনীয়ে 10টাকৈ যদি পোৱালি দিয়ে তেন্তে বছৰেকত 3বাৰ হয় 3বাৰ হলে আপোনাৰ 300টা কুকুৰা হ'ব 1 কেজিয়া কৰি পিনি যদি বিকে 300টা কুকুৰা প্ৰায় তেনেহলে 3 কুইণ্টেল কুকুৰা আপুনি 300 টকা দৰত বিকিলেও প্ৰায় 90,000 টকা কুকুৰা বিক্ৰী আপুনি পাবলৈ সক্ষম হ'ব এতিয়া মুঠমাত এই কেইটা আইটেম বিক্ৰী কৰাৰ পিছত আমি কিমান টকা পালো সেইটো যদি হিচাপ কৰো তেন্তে প্ৰায় 21,76,500 টকা এক বছৰত আপুনি এইখিনি বিক্ৰী কৰি পাবলৈ সক্ষম হ'ব এই পইচাটো যদি আমি 12 মাহত 12 ভাগ কৰি দিও তেন্তে প্ৰায় প্ৰত্যেক মাহে আপোনাৰ 1,81,375 টকাকে ৰখিব এতিয়া আপুনি ছাগলী পালন কৰোতে গাহৰি পালন কৰোতে কুকুৰা পালন কৰোতে মাছ পালন কৰোতে আপোনাৰ অলপ খৰচ হ'ব এই খৰচখিনি বহন কৰোতে আপোনাৰ প্ৰত্যেক মাহে যি 1,81,375 টকা আছিল তাৰে 81,375 টকা আপুনি খৰচত বাদ দিও তেতিয়াও আপোনাৰ কাৰণে 1 লাখ টকা ৰখিব গতিকে 1 লাখ টকীয়া উপাৰ্জন থকা আপোনাৰ এই কামটো আপুনি কৰিছিলে কি অসুবিধা আছে চাকৰি মানে যদি আমি চাকৰি শব্দটো উল্টাকে উচ্চাৰণ কৰো পঢ়ো তেন্তে কৰিছা এই কামটো আপুনি কৰি চাওক আপোনাৰ চাকৰি নিশ্চিত আপুনি প্ৰত্যেক মাহে 1 লাখ টকা পাবলৈ সক্ষম হ'ব আৰু 10জনকো আপুনি এনে কামৰ যোগেদি আত্মসংস্থাপিত কৰিব পাৰে গতিকে মোৰ এই আইডিয়াটো আপোনাৰ কেনেকুৱা লাগিল আপুনি কমেন্ট কৰি জনাব নিশ্চয় আৰু লগতে মোৰ এটা আহ্বান থাকিব আমাৰ বৰ্তমান ছাত্ৰ অৱস্থাত থকা কলেজীয়া হওক ইউনিভাৰ্চিটিৰ হওক বা বিভিন্ন বিভাগীয় পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক মই এটা আহ্বান থাকিব আপোনালোকে পঢ়া শুনা সম্পূৰ্ণ কৰাৰ পিছত যে এটা চৰকাৰী চাকৰি পাবই তাৰ কোনো নিশ্চয়তা আজিৰ এই ব্যৱস্থাপনাত নাই গতিকে আপোনালোকে নিজেই চাকৰি সৃষ্টি কৰি নিজৰ লগতে আন 10জনক সংস্থাপিত কৰিব লাগিব সেয়া আপোনালোকৰ নাগৰিক আৰু শিক্ষিত হিচাপে আপোনালোকৰ কৰ্তব্য হ'ব গতিকে এই কৰিছোৱা কাৰবাৰটো জৰিয়তে মই আপোনালোকক প্ৰত্যেকজনকে এটা চাকৰি দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব ইয়াৰ পিছত মই আৰু এনেকুৱা ভিডিঅ' আপোনালোকলৈ যোগান ধৰিম আজিলৈ নমস্কাৰ ধন্যবাদ